পথাৰে পথাৰে তাতো ডাঙৰ ৰহস্য আছে একোডাল ৰহস্য নাই কি ৰহস্যডাল থাকিব পাৰে এনে তুমি পথাৰে পথাৰে মানুহে মাটি ৰোৱা চাই ফুৰিছা আৰু মই নাযাওঁ বুলি ক'লে তুমি ৰহস্য আছে বুলি কৈছা হেই মই মিছাকে কোৱা নাই এনেকুৱা পথাৰৰ দিনত পথাৰবিলাকত শেৱালি হাঁহবিলাক থাকে গম পাৱ নাই এই শেৱালি হাঁহবিলাক এই পথাৰবিলাকৰ ৰোৱনীৰ মাজে মাজে বাঁহ পাতি থাকে শেৱালি হাঁহ সেইটো আকৌ কি হাঁহ মা সেইটো বনৰীয়া হাঁহ সেইটো হাঁহৰ মাংসটো এদিন খাবলৈ পালে একদম সদায় খাবলৈ মন যাব বৰ টেষ্টি হয় মই সেইবাবেহে লগত লৈ আহিছোঁ কেনেবাকৈ যদি এটা হাঁহ দেখি যাওঁ মই কেনেকৈ ধৰিম ইনে সাৰি যাব নহয় এতিয়া তোক লগত লৈ আহিছোঁ দুইটাই মিলি যেনে তেনে ধৰি ঘৰলৈ লৈ যাব পাৰিম কেছটো নগেন মানে ব'লা ব'লা যাওঁ বৰ লৰালৰিকৈ নাযাবি লাহে লাহে যাবি আৰু মুখেৰে এটাও চাউণ্ড নিদিবি দেই ইফালে সিফালে মনে মনে চাই চাই গৈ থাক এটা দেখিছোঁ সোনকালে আহা আজ্জো বাকলি কঁকালে গ'ল নেকি শেৱালি হাঁহৰ জহত মাও অকণমান লাহে লাহে আহিব নোৱাৰা নি একেবাৰে উতল খাই আহিছা যে সোনকালে আহা যাব এতিয়া এই কুকুৰ তইহে লৰালৰিকৈ মাতিছিলি মোলৈ ভেবা লাগি চাই দিব নালাগে সেইফালে চা হাঁহটো গুচি যাব ল'ৰা হাঁহ কোনটো এই জঠামুখটো সেইটো ডাউকহে সেই ডাউকডালৰ বাবে উজুতি বিজুতি খাই পৰি ধৰি আহিবলগীয়া হ'ল ধৰ মই আগত যাম তই আগত যাব নালাগে পুতুকন এইকেইটা চাচোন এইকেইটা হালধীয়া হালধীয়া বেলেগ ধৰণৰ হাঁহ দেখোন চাচোন এটা ধৰিব পাৰোঁ তিনিটা আছে সঁচাকে দেই তিনিটা আছে ৰ'বা মা তিনিটা নহ'লেও মই এটা যেনে তেনে ধৰিব পাৰি যা লাহে লাহে মনে মনে এখোজ দুখোজকে যা দেই ধৰিলো এটা ধৰিলো মা ভালে কৰিলি দেই যেন তেনে এটা যে আকৌ ধৰিব পাৰিলি ব'ল এতিয়া ঘৰলৈ যাওঁ আজি হাঁহৰ মাংসৰ ভাত খাব পাৰিম মই মজাকে বনাম হাঁহে কোমোৰাই ব'লা হাঁহে কোমোৰা শুনি মোৰ জিভা পানী পৰিবলৈ ধৰিলে ব'লা ভোকো লাগিছে उल्ला तो है मेरी जिंदगी सुनाना हाँ वो এইটো হাঁহ তহঁতে ক'ৰ পৰা আনিলি এইটো কি হাঁহ হালধীয়া এইটো পিছে ধৰি আনিলো হয় এইটো কোনে বাচিব আপুনি বাচিব কুটিব জানিব জানো এই তুমি এইটো গুদাম ঘৰটোতে থৈ দিয়াংগেচোন যা ভালকে পাচি এটাত ভৰাই মই ৰত্নেশ্বৰকে মাতি আনিম সিয়ে কুটি বাচি দিব আকৌ ঠিক আছে আপুনি যাওক সোনকালে মাতি আনকে মই এইটো বাৰু পাচিতে থৈ দিওঁ কিন্তু চাব বেছি দেৰি থ'ব নোৱাৰো আকৌ বৰ পেক কৰি য'তে ত'তে হাগি থাকিব নহ'লে হ'ব যোৱা মই তাক সোনকালেই মাতি থৈ আহিম আইজনীও এইখিনিতে থাক এতিয়া যেতিয়ালৈকে মানুহ বিচাৰি নাপাওঁ শান্তিয়ে থাক দেই মানুহ বিচাৰি পালে একেবাৰে আমাৰ পেটতে শান্তিয়ে থাকিব পাৰিবি আৰু শেষত সেইটোহে হ'ল ভাবিছিলো ৰাতি ভাত সাজ ভালমতে খাম এতিয়া নহ'ব আৰু সুদা ভাত খাব লাগিব ব'ল যাওঁ আজি ৰাতিটোহে কাইলৈ দুপৰীয়া সাজত আমি দকচি খাব পাৰিম নহয় এতিয়া যাওঁ আহা মন বেয়া কৰি নাথাকিব আজি ৰাতিটো নোপোৱাই দেখি গলো দেই গোটেই ৰাতিটো হাঁহজনী কথাকে মনলৈ আহি থাকিলে যাওঁচোন এতিয়া চাই আহোঁগে হাঁহজনীয়েনো কি কৰিছে তই আছ হপাই মই আকৌ ভাবিছিলো ক'ৰবালৈ গলি বুলিহে আজি দুপৰীয়াটোক একেবাৰে আমাৰ পেটতে থৈ দিম আৰু চোন হাঁহজনী কালি অনাৰ পৰা চোৱাই নাই চুই চাওঁ অকণমান কি হ'ল ল'ৰা কামৰ পৰা লৰালৰিকে আহিবলগীয়া হ'ল কি হ'ল কিয় ইমান মৰ চিঞৰ দিছ ময়ো পাকঘৰৰ পৰা ঢপলিয়াই আহিছো উজুতি খাই পৰিবলৈকে ধৰিছিলো কি হ'ল এইটো মোৰ হাতত কি চোৱাচোন এইটো দেখোন সোণৰ কণী ক'ত পালি হয়
এই মা আমি যে আনিছিলো হালধীয়া হাঁহজনী মই ৰাতিপুৱা হাঁহজনীহে চাবলৈ গৈছিলো দেখিছো এই সোণৰ কণীটো পাৰি থৈছে নহয় এজনী হাঁহ আমি খাব নোৱাৰো তাৰ মানে সেইজনী সোণৰ কণী পৰা হাঁহ পেটত সোণৰ কণী আছে বাবে তাই হালধীয়া বুজিছ নাই ভালেই হ'ল আৰু উপায় মোৰো দুখৰ দিন অন্ত পৰিব হৈছে চাগে মই ৰত্নেশক কৈ থৈ আহোঁ হাঁহজনী গুচি গ'ল বুলি এজনী হাঁহ মাৰিবলৈ দিব নোৱাৰি যাওঁ সোনকালে যাওঁ সি আহি দেখিবলৈ হ'লে এখন ঘটনাই হ'ব মই এইটো ভালকে থৈ দিমগে বাকচত ভৰাই যোৱা মা থৈ দিয়াঙে কোনেও নেদেখাকে আৰু কেইটামান পাৰিলে কেইটা বেছি আনিলে আমি বহুত এগাল পইচা পাম তো আকৌ তই যা হাঁহজনীক ধান চাউল কিবা কেইটামান খাবলৈ থাকে মই কণীটো থৈ আহোঁ যোৱা ভালকে থবা দেই মোৰ ৰত্নেশৰ ওচৰৰ পৰা আহোঁ হওক তেওঁ দুখৰ দিনৰ অন্ত পৰিল দেই খৰালি হাঁহ বিচাৰোঁতে যেনিবা সোণৰ হাঁহ কণী পৰা হাঁহ এজনী পালোঁ মই সোণৰ কণীটো বুটলি নি থওঁ পাই ক'ত পাৰি থৈছে জানো সোনকালে চাওঁচোন এইখিনিত নাই দেখোন এইখিনিতো নাই আজি কণী নেপাৰিলে এদিন এটাকে পাৰি নপৰাই হ'ল দেখোন ল'ৰা চাহ ফেৰাচোন কি হ'ল মা কিয় ইমানকে চিঞৰিছা আজি দেখোন কণী বিচাৰি পোৱাই নাই তই আকৌ আগতীয়াকে নিলেহি নেকি কণীটো অহাই নাই নহয় মই তুমি মাতিলতে এতিয়া আহিছো কিয় আজি কণী নাপাৰিলা নেকি নাই দেখোন কালি এটা পাৰিয়ে এজনী আমনিয়ে লাগিলে হবা হাৰামজাতিজনী আজি দেখোন নাপাৰিলে ৰ'বা মা তুমি মন দুখ নকৰিবা এজনীয়ে ৰেষ্ট লৈ লৈও পাৰিব পাৰে নহয় আৰু 2-3 দিন মানৰ পাছত আহিম ব'লা এতিয়া নাহিবা হ'বও পাৰে সোণৰ কণী পৰা কথা নহয় কষ্ট হৈ 2-4 দিনৰ পাছতো পাৰিব পাৰে ব'লচোন ব'ল যাওঁ একেবাৰে 2-4 দিনৰ পাছতহে আহিম আৰু আজি হয়তো কণী চা ভাৰি থৈছে তই সঁচাকৈ কৈছিলি দেই এজনী হাঁহে মানে ৰেষ্ট লৈ লৈহে কণী পাৰে মই ভুল কথা নকওঁ নহয় বুজিছা নাই মই যি কওঁ একদম 100% শুদ্ধ ল'ৰা মই এটা কথা ভাবিছোঁ কি বা কথা ভাবিছা কোৱাচোন তই এটা কথা ভাবচোন এই এটা কণীৰ বাবে এই 7 দিন আমি কেনেকৈ ৰৈ থাকিম তাতকৈ আমি এটা কাম কৰোঁ হাঁহজনীকে পেটটো ফালি গোটেইকেইটা কণী একেবাৰে উলিয়াই পেলাওঁ দেউতায়ো সেই এটা দুটা কণী নেবেচোঁ বুলিহে কৈছে একেলগে কেইবাটাও হ'ব বেচি পেলাই আমি ধনী হৈ যাব পাৰিম হয় মা তুমি একদম ঠিক কথাই কৈছা আমি খুব সোনকালে বহুত ধনী হৈ যাব পাৰিম লোৱা মই কণীটো লওঁ তুমি হাঁহজনী লোৱা ব'লা খালি পেলাই গোটেই কণীকেইটা আমি উলিয়াই পেলাওঁগে দেউতা নাইকিয়াতে ব'ল তেতিয়া বাপেৰ আহিলে বাপেৰৰ হাতত একেলগে কেইবাটাও কণী আমি দি দিব পাৰিম তাকেহে ল'ৰা এসোপা কণী পাম বুলি হাঁহজনী ফামাৰি পেলালোঁ এতিয়া দেখোন পেটত এটাও কণী নাই বৰ ভুল কাম কৰিলোঁ দেই বৰ ভুল কাম কৰিলোঁ সেই এটা কণী পৰালৈকে আমি ৰৈ থকা হ'লেই ভাল আছিল দেই মানুহে এনেই নকয় লোভেই পাপ পাপেই মৃত্যু আমি বহুত কম সময়ৰ ভিতৰতে ধনী হোৱা সপোন দেখি সেই পোৱা কণীটো আমি হেৰুৱালোঁ দেই হাতৰ কথা ভৰিত মাৰিলোঁ তুমিহে কৈছিলা পেটটো খালি একেলগে সোপা কণী পাম একেলগে কণী সোপা বেছি আমি কম দিনৰ ভিতৰতে ধনী হৈ যাম এতিয়া হোৱা ধনী তোমাৰ লোভৰ বাবে হ'ল এইবোৰ বাৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল দেখিলে নহয় মোৰ মাৰ কাণ্ড আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিলে বাৰু মানুহে অতি বেছি লোভ কৰিব নাপায় খুব কম বস্তুতে মানুহ সন্তুষ্ট হ'ব লাগে বাৰু আজি আমাৰ এই খণ্ডটো ইমানতে শেষ কৰিলোঁ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব